খবৰ আপোনালোকৰ মোৰ খবৰ খুবেই ভাল নিশ্চয় আপোনালোকৰ খুবেই ভালে আছে এতিয়া মই কলেজ আহি পাইছোঁ পশ্চিম গুৱাহাটী মহাবিদ্যালয় আজি মই আপোনালোকক আমাৰ কলেজখন দেখুৱাম আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থাকিব মই কলেজৰ ভিতৰত যাই আছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব বান্ধৱী দুজনী হাঁহি হাঁহি আহিছে ক'ত যা কেতিয়াবা যাবি এতিয়া মই যাই আছোঁ ইমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে ফুলবোৰ ৰুইছে ওপৰত যাই আছোঁ তাতে মানে সেই ৱাল মেগাজিনৰ অলপ কাম কৰি আছে অসমীয়া বিভাগত সেইকাৰণে মানে মেগাজিনখন ভালকৈ উঠাব নোৱাৰোঁ কাৰণ আমাৰ প্ৰিন্সিপাল ছাৰে সেইখন মানে হেৰি কৰিব এইটো আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট শিক্ষা বিভাগ সেনেকৈ ৰুমসমূহ আছে এইটো ওপৰৰ পৰা আমাৰ কলেজখনৰ পৰিৱেশ এইটো আমাৰ ক্লাছৰুম ইয়াত আমাক ক্লাছ কৰি কিন্তু আজি ষ্টুডেণ্ট এটাও নাই কাৰণ আজি আমাৰ এছাইনমেণ্ট জমা লোৱা ডেট যিহেতু 20 তাৰিখ আজি সকলোৱে এছাইনমেণ্টবোৰ জমা দিব আহিছে ইয়াত ক্লাছ আমি ইয়াত এডুকেশ্যনৰ ক্লাছ কৰোঁ ষ্টুডেণ্ট নাই এটা অকল ময়ে আছোঁ আৰু দুজনীমান বান্ধৱী আছে এখন আমাৰ শিক্ষা বিভাগৰ পৰা এখন ৱাল মেগাজিন তৈয়াৰ কৰা হৈছিল কিন্তু ইয়াত খিৰিকীৰ পোহৰটো পৰে কাৰণে ভালকৈ বস্তুবোৰ তাৰমানে ফ'কাছ হোৱা নাই জাপি পেঁপা গগনা বাঁহী
এইসমূহৰে আমাৰ ৱাল মেগাজিনখন বনোৱাইছিল। এইটো ঢোল। এইটো আমাৰ কমন ৰুম। ইয়াত ইমান ধুনীয়াকৈ মানে আৰ্টবোৰ কৰিছে। নাই ষ্টাইল মানে ষ্টাইল কৰি আছে। কমন ৰুমত আইনা পায়। ইয়াত এটা থিম দিয়া হৈছে গছপুলিৰ ওপৰত। ধুনীয়া কৰিছে আৰ্টবোৰ। আৰু সেইটো আমাৰ কমন ৰুম। ইয়াত ষ্টুডেণ্টবোৰে বহে। একদম মানে অৱস্থা নোহোৱা কৰি থৈ দিছে। একদম চেয়াৰবোৰ ক'ত ক'ত লৈ গৈছে ঠিকে নাই। কিন্তু আৰ্টবোৰ বহুত ধুনীয়া কৰিছে। ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু বহুত সময় হৈ গ'ল। এনেও শেষ হ'ল, ছুটি দিব এতিয়া। আমাৰ এছাইনমেণ্টো হৈ গ'ল, আমাৰ জমা দিবা। এইটো কমন ৰুমৰ পৰা আমি ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ যাম। একবাৰ ইয়াৰ আগত হাই বুলি কৈ দি। হাই বুলি কৈ দি। এইজনী ইলা মোৰ বান্ধৱী। এই আৰু মই আজি বহুত সময় কটালোঁ ইয়াত। কলেজখনত আপোনালোকক দেখুৱাই গ'লোঁ।